গাইস এটা কিবা লিখা আছে কি লিখা আছে ভাই নারীটা কিনবে ভাই 20 টাকা এটা বড় হলে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ তো মই জাষ্ট উঠিলোঁ আৰু আজি ক'ত যাওঁ কি কৰোঁ কি নকৰোঁ কি খাওঁ কি নাখাওঁ আপোনালোক সকলো দেখাম তো ভিডিঅ'টো চাই থাকিব এতিয়া মই উঠোঁ মুখ হাত ধুই পটক পেলাই আছোঁ চাই থাকিব কৃষ্ণ আজি ভিডিঅ'টো তোৰ পৰা আৰম্ভ কৰিছোঁ তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ৱেলকাম টু মাই ইউটিউব চেনেল স্পৰ্ট উইথ কেপ্টেইন তো গেটখন খুলি তো আজি মানে ক'ত যাওঁ ক'ত নিব চাই থাকিব লাষ্টলৈকে আৰু মই মানে মোৰ একজন ফ্ৰেণ্ডক মানে ফোন কৰি থৈ দিছোঁ হাই তুমি ইপিনে আছে চাব এই মাকি গেটখন নালাগে গেটখন নালাগে তো মানে আপোনালোকে মোক মানে যোৱা ইমানে মই মৰম দিছে ইমানে জোৰ দিছে তো মানে মই আৰু একবাৰ আপোনালোকৰ ওচৰত মানে নতুন ভিডিঅ' সৈতে মানে আহিছোঁ আৰু পিনে চাওক মোৰ ফ্ৰেণ্ড আহিছে আমেৰিকান ভালুক মানে হেলমেট লগাই লৈছোঁ চাওক পিন্ধি লৈছে হেলমেটটো পিন্ধিলে ভাল যিহেতু আমি ঘৰত ফুৰিব যাম তো সেই হিচাপে ঘৰটোক অকণমান মানে ঘাঁহটো খুৱাই আনো আহি পালোঁ শ্ৰীযুক্ত পাহাৰত দেখক আৰু তাৰমানে একদম পিকনিক চলি আছে আগৰফালে একদম মানে চবফালে মানে বাছে ঠাছে মানে ফুটি আছে মানুহ চবফালে ৱেলকাম টু শ্ৰীযুক্ত হেলমেটটো খুলি লওঁ তাৰপিছত চব কি কৰোঁ কি নকৰোঁ মানে ভিতৰলৈ যাম চবফালে যাম মানে হেলমেটটো এক ছেকেণ্ডৰ হেলমেটটো খুলি এনেকুৱা ভিডিঅ' কৰি চ' ফাইনেলি হেলমেটটো খুলিলোঁ এতিয়া যাম ক'ত যাম ক'ত যাম আগলৈ যাম বাৰু হেল্ল' গাইছ মানে আজি মানে পুৰা ফুৰিম মানে এই আহিছোঁ মানে আকৌ মানে ৰিল চিল বনাম হাই ফেলে চাওক মানে যাই আছোঁ যাম মানে ভিতৰত যাম চাব ৰিল চিল বনাম একদম মানে এই ভিতৰত বনাম চাই থাকিব তো মোৰ পিছে মানে আমেৰিকান ভালুকটো মানে আহি আছে কি হ'ল দৌৰা আমেৰিকান ভালুক মানে পিছফালে আহিছে চাওক মানে এই মানে কি ধুনীয়া টকা হে মানে ৰিল চিল বনাম ভালুকটো বেছি আহে মানে গাইছ এতিয়া মানে যেতিয়া মানে ৰিল চিল বনাম ধুনীয়া কৰি তো আপোনালোকে চাব খুব বিচাৰে মোৰ ৰিলবোৰ কেপ্টেইন বুলি ইনষ্টাগ্ৰামতে চাৰ্চ কৰক আহিব আৰু নাইবা মই এটা মানে নাম দিয়া আছে চাওক তলতে কেপ্টেইন আহিছে চাওক চ' ফাইনেলি মানে গাইছ পুৰা ৰিল চিল বনাই ফটো চটো উঠি মানে পুৰা ৰেডি পুৰা মানে পিছত আপলোড দিম চাব আপোনালোকে কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এতিয়া যাম হাই পিনে আৰু ঘূৰিবলৈ বহুত দূৰলৈকে তো চাই থাকিব যাই আছোঁ আৰু সি মানে তাতে আছে কিবা কৰে ভগৱান জানে আফ্ৰিকান ভালুকটো চৰি আমেৰিকান ভালুক তো গাইছ মানে কিমান লাম্বা চিৰি তো এতিয়া মানে যাম হাই আগলৈকে হাই পিনে মানে সৰু মানে বাবুবিলাক মানে ঘূৰি আছে নি মানে এয়া চাওক সৰু মানে বাচ্চাবিলাক কেনেকৈ ফটো উঠি আছে বাবু কি কৰা ফটো উঠি আছা আইচক্ৰীম খাই একদম মানে হাই আছে মানে তো গাইছ মানে বিৰাট ভাগৰ লাগিছে আমেৰিকান মানে ভালটো মানে বিৰাট মানে ভাগৰ লাগিছে তুমি ভাগৰ লাগিছে নেকি ভাগৰ লগা নাই কেলে হৈছে কেলে মই পঢ়াইছে চ' গাইছ মানে পাহাৰ বগাই জানৈ কপৌ ফুলা নিদিম কিবা এটা মানে গান গাই দিবি নেকি তই কিবা এটা মানে গান চান মানে কিবা গাই দিবি নেকি ক এ ফৰ আপেল বি ফৰ বস্তা তোৰ গাইছ মানে মানে ওপৰত মানে উঠিছোঁ মানে চাওক মানে কিবা মানে ভিৰ চাওক চবে মানে ফটো চটো উঠি আছে মানে তো যাই আছোঁ এনেকৈ উঠি যাই আছোঁ এই বাহ মাইণ্ডটো গৈছিলে এই নাযাওঁতে হ'ব চ' গাইছ মানে ওপৰত মানে বহুতে ভিৰ মানে যোৱা নাযায় আৰু তো ভাবিলোঁ মানে নাযাওঁ আৰু ওপৰত মানে ইমান ওপৰলৈকে নাযাওঁ আৰু তললৈ যাওঁ গাইছ মানে ফাইনেলি মানে হিমালয় পাহাৰখন মানে নুমি ফাইনেলি মানে তাত আহি পালোঁ তো গাইছ মানে ইয়াতে যদি আপোনালোকে যদি আহে মানে ভিতৰত নাযাওঁ মানে তো গাইছ মানে ইয়াতে মানে ধূপ চুপ মানে ল'ব পাৰিব মানে ভিতৰলৈকে যদি যায় ইয়াতে আছে এইটো মানে এটা মন্দিৰ হয় ভিতৰলৈকে যদি যায় ফাইনেলি মানে আহি পাইছোঁ এটা কিবা লিখা আছে কি লিখা আছে জন্মগোষ্ঠী লিখা আছে আহি এনেকৈ চাব পাৰিব জন্মগোষ্ঠীখিনি কি লিখা আছে তেতিয়া মানে চিৰিখিনি উঠি আছোঁ मैं किसी का सपना हूँ जो आज बन चुका हूँ सच
চ' গাইছ মানে বহুত স্কুলৰ পৰা মানে ল'ৰা ছোৱালী মানে ঘূৰিব আহিছে পিকনিকত চাওক আৰু বহুত ভাগৰ লাগিছে এইবিলাক এটা মানে কিবা এটা খাই পেলাই যাওঁ ঘৰত যখন ভাই নারীরটা কিনবে ভাই 20 টাকা না এটা বড় হলে এতিয়া কোন এংগেল দি বড় দেখলা দেখ এটো ছোটু আউট দে আউট ৰন তো হেল্ল' গাইছ মানে যেহেতু মানে এটা মানে চবৰ পৰা লৈ ল'লোঁ আৰু ইয়াক হিন্দীত কি কয় বুঢ়িয়া কাবাল ক'ত দিলে লাগে গলি যাব গাইছ আমেৰিকান ভালকে খুলিছে খুল খুল বহুত টেষ্টি না নাই চ' গাইছ বহুত ঘূৰিলোঁ ফুৰিলোঁ কিবা এটা খাই লওঁ তই কি খাবি হোটেলত গেলেহে গম পাম হোটেলত যি পাম তাকে খাম মানে কিবা এটা খাই লওঁ আৰু ইপিনে আমাৰ আছে আমেৰিকান ভালুক ইবোলে কি বোলে ভেলপুৰি খাব আৰু মই খাম কিবা চাওমিন মানে সেইপিনে মানে অৰ্ডাৰ দি দিছোঁ আহি আছে তো খাই পিনে ঘৰত যাম ভালুকৰ এইটো আহি গ'ল ভেলপুৰি কি খুচি আৰু চাওমিনটো এতিয়া অহা নাই পুৰা খাই আছে একদম একদম পুৰা মানে ফুৰিলোঁ এতিয়া মানে চব মানে ঘূৰা ফুৰা হৈ গ'ল আৰু পিনে মানে পুৰা মানে মানুহলৈ পিনে চিনি খাই আছে চাওক গাইছ এতিয়া মানে ঘৰত যাম ঐ স্কুটি ষ্টাৰ্ট দে ষ্টাৰ্ট দিবি নে নাই স্কুটি দিম এইটো চাবি এইটো স্কুটি দি আছোঁ ব'লা যাম চ' গাইছ হেলমেটটো মজাকৈ মানে পিন্ধিলোঁ হেলমেটটো পিন্ধি ল'লোঁ গাইছ এতিয়া ঘৰত যাম বাই বাই জবাহাৰ আপোনালোকক মই নেক্সট ভিডিঅ'ৰ সৈতে লগ পাম চ' এইটো ভিডিঅ' যদি চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যেন বহুত যেন মৰম দেই যেন মই আৰু নেক্সট ভিডিঅ' সৈতে আপোনালোকৰ ওচৰত আহিব পাৰোঁ আৰু যাতে আপোনাৰ মোক আৰু দোষ দিয়ে ভিডিঅ' বনাবলৈকে আৰু তেতিয়ালৈকে বাই বাই চি ইউ অল এগেইন মানে দোকান চাওক দোকান মানে যি হওক হোটেল তো মানে কিবা ক'বা নেকি মানে মোৰ এটা মানে মোক বেলেগ লাগে মানুহ যে পিকনিক খাব আহে ঠিক আছে চবটো খানাই খাব কিন্তু এতিয়া হোটেল ইলা যে দিছে হোটেল দিয়ে গিয়ে কাৰণ হোটেল কাইবা খাব নেকি এতিয়া মোৰ ডাউট যিয়ে নহওক আমি নাখাম